সম্পদ নহল হল বিপদহে অৰুণোদয় আঁচনি ঢুকি নাপালে প্ৰকৃত হিতাধিকাৰী এইলৈ টিয়কত ৰাজ্যৰ ক্ষোভ বৰ্তমানৰ পৰিৱৰ্তনকামী চৰকাৰখনে সাধাৰণ জনতা উপকৃত হোৱাকৈ বহু আঁচনি ৰূপায়ণ কৰিলে যদিও সেই আঁচনিয়ে আজিও ঢুকি নাপালে প্ৰকৃত হিতাধিকাৰী শেহতীয়াকৈ চৰকাৰখনে হাতত লোৱা অৰুণোদয় আঁচনিখন যেন সম্পদৰ সলনি বিপদ হোৱাৰ দৰেহে হৈ পৰিছে চৰকাৰখনৰ বাবে পঞ্চায়তৰ সভাপতি আৰু ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত কৰিছে জনসাধাৰণে এয়া টিয়কৰ বামুণপুখুৰী ৪ নং পঞ্চায়তৰ দৃশ্য এই আঁচনিত বিশেষভাৱে সক্ষম অথবা বিধৱা মহিলাসকলক বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে যদিও এই ক্ষেত্ৰত বঞ্চিত হ'ল তেওঁলোক ইয়াৰ বিপৰীতে জনপ্ৰতিনিধিৰ অঙহী বঙহীকে এই আঁচনিয়ে সামৰিলে বুলি ৰাজ্যে অভিযোগ উত্থাপন কৰিছে এতিয়া প্ৰশ্ন হয় চৰকাৰৰ এই আঁচনিসমূহ আচলতে কাৰ বাবে প্ৰকৃত হিতাধিকাৰী কোন নিৰ্বাচনৰ সময়ত এই অভিযোগে কিন্তু বিশেষ তাৎপৰ্য বহন কৰিছে বামুণপুখুৰী ৪ নং বামুণপুখুৰী পঞ্চায়তে সেই আঁচনিবিলাকৰ যিবিলাক তালিকা প্ৰস্তুত কৰিছে সম্পূৰ্ণ ভুল তালিকা আৰু ইয়াত যিবিলাক কাম হৈ আছে একো কামেই ভাল হোৱা নাই সব মানে কোনোবাই কাৰোবাক ভাল পায় তেনেকুৱা যিহেতু কামবিলাক দি আছে কিন্তু জনসাধাৰণৰ কোনোফালৰ পৰা উপকাৰ হোৱা নাই বিশেষকৈ অৰুণোদয় আঁচনি তেওঁ মানে মহিলাসকলক মাতি নিলে ঘৰলৈ আমাৰ ৮ নং বাৰেঘৰা ভকত ৱাৰ্ডৰ ৱাৰ্ড সদস্য শ্ৰী মঞ্জু শইকীয়াই তেওঁলোকৰ ঘৰতে মহিলাখিনিক মাতি পেলানি মিটিং এখন পাতিলে যে অৰুণোদয় আঁচনি তোমালোকৰ নামটো অন্তৰ্ভুক্ত কৰিম বুলি কিন্তু সেইখন অৰুণোদয় আঁচনি সম্পৰ্কত মিটিং নাছিলে দলীয় মিটিং মানুহখিনি আহি পেলানি বুবু বাবা কৰিলে এইখন বোলে হেৰিয়া মিটিং নহয়চোন অৰুণোদয় আঁচনি এইখন বোলে তেওঁলোকৰ দলীয় মিটিং পাতিলে সেইটো তাই এক নম্বৰে তেওঁ মানে ভুৱা প্ৰতিশ্ৰুতি দি থৈ গ'ল কিন্তু সেই মানুহবিলাকে আজিও অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত নহ'লে টিয়কৰ পৰা ৰাজা শইকীয়াৰ ৰিপৰ্ট শংকৰজ্যোতি নিউজ